শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, সন্মানীয় সদন, লগতে ইয়াত পাৰ্টিচিপেট কৰা মোৰ বন্ধুবৰ্গসকল, আজি তৰ্ক প্ৰতিযোগিতাৰ টপিক হ'ল সদনৰ মতে মোবাইল ফোনৰ অবাধ ব্যৱহাৰে ছাত্ৰ সমাজ ধ্বংসৰ পথত গতি কৰিছে। এইটো একেবাৰেই গ্ৰহণযোগ্য নহয়, কাৰণ এজ এ ষ্টুডেণ্ট হিচাপে এজন ছাত্ৰই মোবাইল ফোনৰ পৰা নিজৰ কেৰিয়াৰ গঢ়াব পাৰে। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, মই ক'ব বিচাৰিছোঁ মই ষ্টুডেণ্ট হিচাপে মোবাইল ফোনৰ পৰা মই নিজে মাহত 7,000 পৰা 8,000 টকা নিজে আৰ্নিং কৰি মই ষ্টাডি কৰি আছোঁ। মোৰ লগৰ এজন বন্ধুৱে অনলি ইউটিউব কৰি নিজে মাহে মাহে টকা ইনকাম কৰি নিজে ষ্টাডি কৰি আছে। সেইটো অকল মোবাইল ফোনৰ ইউজ কৰাৰ ফলতে হৈছে। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, মই ক'ব বিচাৰিছোঁ, মোৰ প্ৰিয় যুৱকসকলে যিসকলে ক'ব বিচাৰিছে মোবাইল ফোনৰ ব্যৱহাৰৰ ফলত যিখিনি প্ৰভাৱ পৰিছে, হয়তো তেওঁলোকে ক'ব বিচাৰিছে ভিডিঅ' গেমছ কিবা কিবিৰ লগতে জড়িত হৈ থাকি ষ্টুডেণ্টে বেয়াৰ পথত ধ্বংসৰ পথত গতি কৰিছে। এইটো নট পচিবল, কাৰণ আমি নিজে ষ্টুডেণ্ট এজ এ ষ্টুডেণ্ট হৈ পেলাই আমি মোবাইলটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো সঠিকভাৱে জানিব লাগিব। মই এতিয়া এক্সাম্পলৰ ওপৰত মই দিব বিচাৰিছোঁ, চেনি আৰু নিমখ দুয়োটা দেখাত একেই, কিন্তু সেইটোতো আমি খাই চাব লাগিব কোনটো নিমখ আৰু কোনটো চেনি, তেতিয়া আমি বুজি পাম। সোৱাদটো জানিব লাগিব, মোবাইল ফোন আমি কেনেকৈ ইউজ কৰিব লাগিব সেইখন জানিব লাগিব। আজি যদি আমি বিভিন্ন ধৰণৰ ৱেবছাইট, ইণ্টাৰনেট, মোবাইল বুলি ক'লে আমি ছ'চিয়েল মিডিয়া, ইণ্টাৰনেট আদি জড়িত হৈ থাকে। মোৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, মই ক'ব বিচাৰিছোঁ, আজি মোবাইল ফোনৰ জৰিয়তে বিভিন্ন ধৰণৰ আমি গ্ৰুপ কৰি সেইখন গ্ৰুপত এটা মেছেজ দিয়াৰ লগে লগে আমি ষ্টুডেণ্টসকলে গম পাই যাওঁ, বাইকত আমি নটিফিকেশ্যন পাই যাওঁ যে আজি কলেজত নাইবা স্কুলত কেনেধৰণৰ অনুষ্ঠান এটা প্ৰতিষ্ঠান এটা হ'বলৈ গৈ আছে। সেইখন আমি চাই সেইখন আমি ফ'ল' কৰিব লাগিব, য'ত আমাৰ টিচাৰসকলৰ প্ৰেছাৰটো কমি আহে সেইখন আমি নিজে একচেপ্ট কৰিব পাৰোঁ। মই ক'ব বিচাৰিছোঁ, মোবাইল ফোনৰ জৰিয়তে আজি আমি বিভিন্ন ধৰণৰ কাউণ্ট্ৰিৰ লগত যোগাযোগ ৰাখিব পাৰিছোঁ, কাৰণ ইমেইলৰ জৰিয়তে সেইবোৰ সম্ভৱ হৈছে। আমি যদি ছাত্ৰবোৰে আচলতে মোবাইল ফোন কেনেকৈ ইউজ কৰিব লাগে সেইখিনি আমি সঠিকভাৱে জানিব লাগিব, তেতিয়াহে আমাৰ কামত আহিব। মই ক'ব বিচাৰিছোঁ, যদি আমি আজিকালি ছ'চিয়েল মিডিয়াৰ পৰা এজ এ মোবাইল ফোনৰ পৰা কেৰিয়াৰ গঢ়াই ল'ব পাৰোঁ, কিয়নো আজি বিভিন্ন ধৰণৰ ইণ্টাৰনেট ৱেবছাইটত বিভিন্ন ধৰণৰ টকা ইনকাম কৰাৰ ছিষ্টেম আছে। সেইখন আমি জানিব লাগিব, সেইখন আমি সঠিকভাৱে ইউজ কৰিব লাগিব, তেতিয়াহে আমাৰ কামত আহিব। যিসকলে কৈ আছে মোবাইল ফোন ইউজৰ ফলত কি হৈছে, বিভিন্ন ধৰণৰ ভিডিঅ' লিক হৈছে, ফটো ইমেজ লিক হৈছে, সেই যিজনে লিক কৰিছে সেইজনে ষ্টুডেণ্ট হ'বই নোৱাৰে, কাৰণ এজ এ ষ্টুডেণ্ট হিচাপে তেওঁ সেইখিনি কাম কৰিব নোৱাৰে। যদি আজিকালি ক'ব পাৰে মোবাইল ফোনতে সকলো বস্তু